বন্ধুসকল মন্দিৰ নাথনাথ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জানাইছোঁ। কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে সমূহ অসমবাসীকে আজি কাতি বিহু কঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। সকলোৰে ঘৰ আজিৰে পৰা উজ্জ্বল হওক, পোহৰেৰে জিলিকি পৰক আজিৰ এই কাতি বিহু। আৰু আশা ৰাখিছোঁ সমূহ অসমবাসীয়ে আজি কাতি বিহুৰ আনন্দ লওক। সকলোৰে ঘৰ গধূলিয়ে চাকি জ্বলিব, সকলোৰে পদূলিয়ে আজিৰে এয়া মই কামনা। একচুৱেলি মই ভিডিঅ' দিব পৰা নাই, মানে কি হৈছে বন্ধুসকল, মই এখন দোকান দিছোঁ। আপোনালোকক মই দুখন দেখুৱাইছে। বৰবৰী বাণী বিদ্যালয়ৰ আগত এখন আছে, বনিয়াগছ চকৰ আগত এখন আছে। তো গতিকে দোকান আপোনালোকক মই দেখুৱাইছে, গতিকে সেই দোকানখনৰ কাৰণে মই ব্যস্ত হৈ পৰিছোঁ আৰু সেইকাৰণে মই ভিডিঅ'সমূহ দিব পৰা নাই মেইনলি। আৰু তথাপিও আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইকেইদিন আচলতে মোৰ অকণমান টেনশ্যনো হৈ আছে, সেইকাৰণে ভিডিঅ' চিডিঅ'সমূহ বনাবলৈ মোৰ ইচ্ছা যোৱা নাই। কিন্তু কি কৰিম বন্ধুসকল, আপোনালোকক বহুত মই মিছ কৰিছোঁ, দৰ্শকসকলক বহুত মই মিছ কৰি আছোঁ। সেইকাৰণে ভাবিছোঁ গতিকে আজি যদি শ্বৰ্টকৈ এটা ভিডিঅ' বনোৱা যায়, নিশ্চয় মোৰ মনটো অকণমান পাতল লাগিব। সেইকাৰণে আপোনালোকৰ লগত অলপ সময় কটাম বুলি ভাবিছোঁ, ব্যস্ত জীৱনৰ মাজেৰে হ'লেও। আপোনালোকৰ মৰম পালেহে মোৰ ইউটিউব চেনেল আগুৱাই যাব, এয়াই মোৰ কামনা। সদায় আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ উৎসাহ পালেহে মই ইউটিউব চেনেল আগুৱাই নিব পাৰিম। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ এজনী ভণ্টি বনাইছোঁ, মানে মোক দাদা বনাইছোঁ একচুৱেলি। তাইৰ নাম ডলি কলিতা হয়, দীপিতা বুলি মাতে। তাই আজি মোৰ ওচৰত নাই, কাৰণ মোৰ ঘৰ তাইৰ ঘৰ ইয়াত নহয়, তাইৰ ঘৰ হৈছে মানিকপুৰ। কেতিয়াবা সা সুবিধা পালে কেতিয়াবা মই ভিডিঅ'ত তাইক মই দেখুৱাব চেষ্টা কৰিম, কিন্তু আজি মোৰ ওচৰত নাই ডলি কলিতা। গতিকে যি নহওক, আমাৰ সম্পৰ্ক যাতে চিৰদিন হৈ ৰয়, দাদা ভণ্টিৰ সম্পৰ্ক যাতে চিৰদিন স্থায়ী হৈ ৰয়, এয়া মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু খবৰটো জনাব পাৰি সকলোকে মই আনন্দ অনুভৱ কৰিছোঁ। গতিকে নেক্সট এটা দীপাৱলীৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।